মানিকপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল আৰু এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা দেখা পোৱা গ'ল আৰু মানিকপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেলত বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ে বিজেপি চৰকাৰক তালিবানী শাসনৰ লগত তুলনা কৰে আৰু এই চৰকাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিক দমন নীতিৰে মখিমূৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে। কৃষক নেতা অখিল গগৈ জেলত অসুস্থ থকা সত্ত্বেও তেওঁৰ চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে আৰু জেল চিকিৎসালয় হ'ব পাৰেনে বুলি প্ৰশ্ন কৰে মহিধৰে আৰু এই চৰকাৰখন ব্ৰিটিছতকৈ অধম কাৰণ ব্ৰিটিছৰ দিনত কোনোবা দোষী গুলি নাইবা ফাঁচি দি মাৰিছিল কিন্তু এই চৰকাৰে অখিল গগৈৰ দৰে দুখমুক্ত নেতা এজনক তিলকৈ মাৰিব ধৰিছে আৰু অখিল গগৈ চিকিৎসাৰ বাবে তেওঁৰ পত্নী আদালতলৈ যাবলগীয়া হৈছে আৰু NIA আদালতে অখিল গগৈ চিকিৎসাৰ কথা কোৱাৰ পিছতো বিজেপি হিটলাৰী চৰকাৰে চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই। অতি সোনকালে অখিল গগৈ চিকিৎসাৰ লগতে যিসকল কৃষক নেতা কাৰাৰুদ্ধ হৈছে তেওঁলোকক মুক্তি দিয়াৰ আহ্বান জনায়। অসমত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ আৰু এই বিজেপি চৰকাৰে আমাৰ কৃষক মুক্তিক সম্পূৰ্ণ দমন নীতিৰে মহিমূৰ কৰাৰ চেষ্টা কৰিছে। কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি, নাৰী মুক্তি সকলোকে মহিমূৰ কৰাৰ চেষ্টা কৰিছে আৰু যাৰ ফলত আজি অখিল গগৈকে আদি কৰি ধৈৰ্যকৰ, বিতু সোণোৱাল, মানৱ কৰ, বিদ্যুৎ শইকীয়া সকলোকে আজি জেলত ৰাখিছে। আৰু অতি দুখজনক কথা যে অখিল গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ অৱস্থা একেবাৰেই বেয়া। আজি কিছুদিন ধৰি কাৰাগাৰত অসুস্থ হৈ আছে। তৎসত্ত্বেও বিজেপি চৰকাৰে কোনো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা নাই। জেলখন জানো হস্পিটেল হ'ব পাৰে কেতিয়াবা? চৰকাৰে কৈছে যে জেলতে ডক্টৰ যাই চিকিৎসা কৰিব। এই চৰকাৰখন ফেচিষ্ট নীতিৰে, দমন নীতিৰে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো সদস্যক দমন কৰাৰ চেষ্টা কৰিছে। এই চৰকাৰখন ব্ৰিটিছতকৈও অধম কাৰণ যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষক শাসন কৰিছিল তেতিয়া ব্ৰিটিছৰ প্ৰশাসনে যিবিলাক মানুহক জেলত ৰাখিছিল বা দোষী বুলি ভাবিছিল তেখেতসকলক গুলিয়াই মাৰিছিল, ফাঁচি দিছিল, কিন্তু এনেকৈ তিলকৈ মৰা নাছিল। আৰু অখিল গগৈটো আমাৰ অসমৰ এজন সংগ্ৰামী কণ্ঠ। এই কণ্ঠক কাৰাগাৰত ৰাখি জীয়াই মাৰাৰ চেষ্টা কৰিছে। আজি কিছুদিন ধৰি আমি দেখিছোঁ অখিল গগৈৰ কোনো স্বাস্থ্য পৰীক্ষা বা উচিত চিকিৎসাৰ ব্যৱস্থা কৰা নাই। আজি অখিল গগৈ ডাঙৰীয়াৰ ঘৈণীয়েকে নিজেই আদালতৰ ওচৰত যাব লগা হৈছে যে তেখেতৰ স্বামীক উচিত স্বাস্থ্য ব্যৱস্থা কৰিব লাগে আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগেও ৰুজু কৰিছে আৰু NIA আদালতেও বিচাৰিছে এতিয়া তেখেতৰ উচিত চিকিৎসা কৰক তেখেতক। তৎসত্ত্বেও এই বিজেপি চৰকাৰখনে হিটলাৰী প্ৰথাৰে নিজৰ মই মতলাৰীয়ে কোনো ব্যৱস্থা লোৱা নাই।